হাই হেল্ল' নমস্কাৰ। তো আপোনাক কেনেকুৱা আছে? ভালে আছে চাগে? তো আজি গাঁৱত আহিছোঁ, মানে যোৱাকালি ৰাতি আহিছিলোঁ। এতিয়া মই আছোঁ মানে খুৰাহঁতৰ ডেমত আছোঁ। চাব পাৰে, ইয়াতে চাব পাৰে ডেম হয়, পুখুৰী বহুত ডাঙৰ ডাঙৰ মাছ আছে, কাছও আছে বুলি শুনা পাইছোঁ। আছে নে কি নাই চাব লাগিব। তো ভিডিঅ'টো আপোনালোক শেষলৈ চাব, তেতিয়াহে কাছ আছে নে নাই আপোনালোকে দেখা পাব। তো ডাঙৰ ডাঙৰ মাছ ধৰিলা বুলি সেইকাৰণে মাছ নাই আৰু এইখিনিত মাছ আছে। মই চাব যাওঁ তাতে কিমান কিমান ডাঙৰ মাছ আছে, তো আপোনালোকক দেখাম। এইটো বহুত হেৰি কৰিছে, ৰ'ব আপোনালোকে দেখাই আছোঁ মই। মানে মাছটো মই এতিয়া দেখা নাই কাৰণে ইয়াতে ইহঁতে মাছটো দিয়া নাই, দিবহে এতিয়া। ধৰিকে ইয়াতে ট্ৰেন্সফাৰ কৰিকে ইয়াৰ পৰা আৰু লৈ যাব। তো চাব পাৰে পাণ কেঁচা পাণ, মিঠা পাণ চাব পাৰে। পাহাৰত বুলি কথা নাই, আমাৰ ফালে হ'লে চব তামোল গছ, তামোল বাগান থাকিব, পাণ থাকিব, ঝাৰু, ৰবৰ, কমলা, চব এভৰিথিং পোৱা যাব ইয়াতে। না কিনিব লাগে না কুক কৰিব লাগে। গাঁৱৰ লাইফটোৱে ফাইদা। আগতকৈ বেছি ফেচিলিটি হৈ গ'ল। এইফালে গাড়ী আহে, লাইন আহে, চব আহি যায়। এইফালে চহৰত যেনেকা গাঁৱতো এনেকা, কিন্তু চহৰতকৈ গাঁৱটোৰ পৰিৱেশটো ভাল। চহৰত হ'লে বহুত পলিউশ্যন হয়, আৰু ইয়াতে কি কয় পলিউশ্যন নহয়, মানে ধুনীয়া প্লেচ। চৰাই না গাড়ী মটৰ আৱাজ ইমান শুনা পাব না, আৰু চৰাই চিৰিকটি ইমান শুনা পাম। নেচাৰ মানে গাঁৱত হ'লে না চৰাই চিৰিকটি শুনা পাবি না কি কৰিব পাবি। তো সেইটো আৰু ন তো চাব পাৰে। পিছলৈ কি হয় নাজানো, আৰু আমি একো নাজানো। এতিয়া যি আছোঁ কালি নাথাকিব পাৰোঁ। এতিয়া গাঁওবিলাক ভাল হৈছে, পিছত বেয়া হৈ যাব পাৰে ঠিক নাই, কিন্তু ভাল হোৱাটোৱে বিচাৰোঁ মই। তো ভিডিঅ'টো চাব, আৰু আপোনাৰ কেনেকুৱা লাগে। গাঁৱৰ পৰিৱেশটো চেঞ্জ হ'ব লাগে নে নালাগে? বেয়া প্ৰভাৱ পৰিব লাগে নে নালাগে? মই ভাবোঁ মোক বেয়া প্ৰভাৱ পৰাব নালাগে। গাঁৱৰ পৰিৱেশ থাকিব দিব লাগে। তো মই কি ভাবোঁ আৰু আৰু মানে গাঁৱৰ পৰিৱেশটো মানে ফেক্টৰী কিবা কিবি বহাব নালাগে, আৰু নহ'লে পিছৰ যুগত হ'লে গাঁও বিচাৰি পালেও বিচাৰিয়ে নাপাম আৰু। তো এনেকুৱাই মই ভাবোঁ। গাঁৱটো থাকিব লাগে, চহৰতো থাকিব লাগে, দুটা থাকিব লাগে। তেতিয়াহে মানে অহা যোৱা কৰি থকাটো ইণ্টাৰেষ্ট হয় আৰু ভাল হয়। তো ভিডিঅ'টো এতিয়া মই শেষ নকৰোঁ বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ আৱাজবিলাক ভালদৰে ক'ব পৰা নাই, নাজানো আৰু। মাগুৰ মাছ, শিঙি মাছ পাব পৰা ঠিক নাই। বহুত ভেৰ আছে না, ভেৰৰ ভিতৰত হাত সোমাই দিলে মাছ পাম। কি বুলি ভাবিছোঁ আপোনালোকে? গাঁৱৰ পৰিৱেশটোৱে বহুত ভাল লাগে। ছোৱালীবিলাকহে গাঁৱত নাহে, কি ক'ম। আগৰ দিনত হ'লে ছোৱালীবিলাকে মাছ মাৰিব আহে। আজিকালি দিনত মাছ মাৰিব নাহে, ৰিলচে বনায় ইনষ্টাগ্ৰামত। ফলোৱাৰ্ছটোৱে লাগে, ভাইৰেলটোৱে লাগে। বহুত মাছ দেখা পাই ডাঙৰকৈ, এটা কিন্তু 10 কেজিমান হ'ব পাৰে ঠিক নাই। তো আপোনালোকে দেখাম কিমান ডাঙৰ, আপোনালোকে গম পাব কিমান ডাঙৰ। তো মই আপোনালোকক কিবা এটা বস্তু দেখাবলৈ চেষ্টা কৰিম। এইটো চাব পাৰে, ৱাটাৰফল আছে, মিনি ৱাটাৰফল। আপোনালোকে আহি ইয়াতে খানা খাব পাৰিব। ইমান দূৰৰ জেগা নগ'লে হ'ল, ইয়াতেও খানা প্লেচ আছে। আপোনালোক দেখাবলৈ চেষ্টা কৰিম, কেনেকুৱা পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, ওচৰত যায় আপোনালোকক এটা ষ্টৰি ক'বলৈ চেষ্টা কৰিম। এইটো চাব পাৰে, এইটো হ'ল মানুহ হয়,
আগৰ দিনত গৰ্ভৱতী থকা মহিলা ইয়াতে মাছ মাৰিব আহিছিল বোলে। চাব পাৰে এইটো হ'ল পেটটো, এইটো মাথাটো হ'ব পাৰে ঠিক নাই। মাছ মাৰিব আহিছিল আগৰ দিনত, এইটো শিল হয় বুলি শুনা পাওঁ। গাঁৱৰ মানুহবিলাক মানে আৰু ইয়াতে মানে মানুহ আছিল বুলি কৈছে, সেইকাৰণে ইয়াৰ নাম আৰলুং চৰ মানে হ'ল শিলত চৰ আছে। চাব পাৰে আগৰ দিনত ইয়াতে পূজা কৰে, ইয়াতে দেখাবলৈ চেষ্টা কৰিম। চৰটো কোনটো কয় আপোনালোকে দেখাম এতিয়া। এইটো চাব পাৰে চৰ হয়, এইটো হৈছে চৰ। ইয়াৰ পৰা পানী ক'ৰ ওলাই আহে আমি নিজে নাজানো, নিজে পানী হয় ইয়াৰ পৰা। এইটো চাব পাৰে ভালদৰে পানী যায় চাগে, ইয়াতে নাজানো আৰু কিবা বস্তু আছিলে ইয়াতে। চাব পাৰে বহুত মজা জাগাটো, চাব পাৰে বহুত। ইয়াতেও খানা খাইছিল, চাব পাৰে ইয়াতে। এতিয়া পানী পাইপ লৈ গৈছে, এইবোৰতো আমাৰ গাঁৱলৈকে যায়। এইটো চাব পাৰে, এইটো চাব পাৰে। তো ভিডিঅ'টো কেনেকুৱা লাগিছে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে। তো ভিডিঅ'টো মোক যিমান পাৰে ছাপোৰ্ট কৰিব, যাতে মই ভালদৰে আৰ্নিং হ'ব পাৰোঁ। নতুন মোবাইললৈকে আপোনালোকে দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'বিলাক। তো এইটো হৈছে ব্লেক পেপাৰ বুলি কয়, এইটো চাব পাৰে ব্লেক পেপাৰ।